নমস্কাৰ আৱাৰ নৰ্থ ইষ্টলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই স্বাস্তিকা দিবলৈ লৈছো এটা গুৰুত্বপূৰ্ণ খবৰ পুনৰ অসম আৰক্ষীত এনকাউণ্টাৰ ধুবুৰী জিলাৰ বিলাহীপাৰাত আৰক্ষীৰ গুলীত নিহত হৈছে এটা দুধৰ্ষ ডকাইত ডকাইতিৰ উদ্দেশ্যে নিশা মটৰচাইকেলত উঠি আহিছিল ডকাইতৰ দলটো পূৰ্বে কেইবাটাও লুমহৰ্ষক ডকাইতি সংঘটিত হোৱা অঞ্চলটোৰ নিশা সেইদৰে বাইকত উঠি যোৱা দেখি আৰক্ষীৰ সন্দেহ ঘনীভূত হয় দলটোক ৰবলৈ নিৰ্দেশ দিয়ে আৰক্ষীয়ে কিন্তু আৰক্ষীৰ নিৰ্দেশ নামানি দলটো পলায়নৰ অপচেষ্টা চলায় দলটোক কৰায়ত্ব কৰিবলৈ আৰক্ষীয়ে গুলী চালনা কৰে আৰক্ষীৰ গুলীত এটা ডকাইত আহত হয় আৰু দলটোৰ বাকীকেইটাই পলায়ন কৰে আহত ডকাইটোক ততাতৈয়াকৈ ধুবুৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় তাতে চিকিৎসাধীন অৱস্থাত ডকাইটোৰ মৃত্যু হয় নিহত ডকাইটোৰ নাম শহীদুল আলী বুলি জানিব পৰা গৈছে নিউজ ডেস্ক ৰিপৰ্ট আৱাৰ নৰ্থ ইষ্ট